অৰ্ণৱ? নাই, যিজন ল'ৰাৰ লগত আজি অত বছৰে মোৰ কোনো সম্পৰ্ক নাই, যাৰ বাবে আজি ইমান দিনে মই একো অনুভৱ কৰা নাই, সেইজন ল'ৰা কাৰণ হ'ব নোৱাৰে। সি মাথো মোৰ স্কুলীয়া প্ৰেম। স্কুল শেষ, প্ৰেমো শেষ। তেন্তে মোৰ হৈছে কি? মই কিয় একো সিদ্ধান্ত ল'ব পৰা নাই? ঐ, মাষ্টাৰ্ছৰ এডমিশ্যন ষ্টাৰ্ট হৈছে। তোৰ কাৰণে ফৰ্ম এখন ল'মনে? ঐ, একো নক'লি যে? হেল্ল'? মই তোক ভাবি কৈ আছোঁ। মাষ্টাৰ্ছৰ ফৰ্ম ফিল-আপটো কৰি লওঁ নেকি? মই বাৰু পঢ়িব বিচাৰোঁ নেকি? কিন্তু মইতো ইমান দূৰলৈ কথাবোৰ কেতিয়াও ভবা নাই। জীৱনে যেনেদৰে আগুৱাই লৈ গৈ আছে, মইতো তেনেকৈ গৈ আছোঁ। তেন্তে আজি মোৰ কি হৈছে? মই কিয় একো ভাবিব পৰা নাই? কি হ'ল? ফোন কৰি আছোঁ, ৰিচিভ কৰা নাই যে? আৰু তুমিচোন একো নক'লা। দেউতাই তোমাৰ সিদ্ধান্তটোৰ বাবে ৰৈ আছে। এতিয়া কোৱা, কাক পচন্দ কৰিলা? মইনো কি ক'ম মা? তোমালোকে যাকেই পচন্দ নকৰা কিয়, মই ৰেডি আছোঁ। তোমালোকৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত। ঠিক আছে, আমি বিচাৰ কৰি তোমাক জনাম দেই মাজনী। ঠিক আছে মা।